So guys, welcome to my YouTube channel Gobindo Phori. আৰু আজিৰ ভিডিঅ'টো আৰম্ভ কৰিছো আমাৰ বাৰী পিছৰ কলথোপাৰ তলৰ পৰা আৰু খুব এটা ভাল মেছেজ মই দিবলৈ ওলাইছো আপোনালোকক। সো আমি প্ৰত্যেকজন মানুহে আমি বিচাৰো যে আমাৰ বেমাৰ আজাৰ কেতিয়াও নহওক, আমি সদায় সুস্থ থাকিব বিচাৰো। তাৰ কাৰণে কিন্তু আমি কেতিয়াও অন্তত খাদ্য বা থকা লোৱা খোৱাখিনি আমি নিয়মিত নকৰো। আজি যদি 8টা বজাত ঘুমাইছো, কালি মই 1টা বজাত ঘুমাম মোবাইল চাই চাই, অন্তত টোপনিটো মই কেতিয়াও ক্লিয়াৰ নকৰো। আজি কৰিলো, আজি ভাল, আজি আপোনালোকে মোৰ ভিডিঅ'টো চাব, আজি আপুনি ভাবিব যে আজি ধুনীয়াকৈ খোৱা লোৱাখিনি মই নিয়মিত কৰিম বা নিয়মিত শুম, এনেকৈ দেহাটো সুস্থ থাকিব আপোনাৰ। কিন্তু আপোনাৰ নভবাকৈ নজনাকৈ আপোনাৰ কিছুমান শৰীৰত আমাৰ বেমাৰ হয়, যেনে ধৰি লওক হৃদৰোগ, প্ৰেছাৰ ষ্ট্ৰক, মানে হাৰ্ট এটেক, এই বিভিন্ন ধৰণৰ এইটো কমন বেমাৰ হৈ পৰিছে। আমাৰ প্ৰেছাৰটো সৰু ডাঙৰ যিহেতু আমি টেনশ্যন, আমি সদায় এটা চিন্তাত থাকোঁ, তাৰ কাৰণে আমাৰ প্ৰেছাৰবিলাক ল' হৈ থাকে, কেতিয়াবা টেনশ্যন বেছি পাওঁ হাই হৈ যায় প্ৰেছাৰবিলাক। চ' তাৰ কাৰণে আপোনালোকৰ এটা ভাল মেছেজ দিব ওলাইছোঁ। চ' আমি জানো, প্ৰত্যেকে জানো যে কেঁকোৰাটো আপোনালোকেও চিনি পায়। কেঁকোৰাটো আপুনি ৰান্ধি খাই বা পুৰি খাই তাৰ লগত কথা নাই, কিন্তু সেৱনটো আপুনি কৰিব লাগিব সপ্তাহত বা মাহত 2 দিন বা 3 দিন এনেকৈ ধুনীয়াকৈ ওলাই লৈ পুৰিও খাব পাৰে আপুনি, ধৰি লওক। তাৰপিছত আপুনি ৰান্ধিও খাব পাৰে, তাত কোনো অসুবিধা নাই। গতিকে যিকোনো উপায়ে আপুনি মুঠতে সেৱন কৰিব লাগিব। কেঁকোৰা হৈছে এবিধ এনেকুৱা বস্তু যি খালে আপোনাৰ সপ্তাহত যদি আপুনি 2 বাৰ আপুনি খায়, তেতিয়া আপুনি হৃদৰোগ, প্ৰেছাৰ ষ্ট্ৰক নাইবা আপোনাৰ হাৰ্ট এটেক এনেকুৱা ধৰণৰ বেমাৰৰ পৰা আপুনি হ্ৰাস পাব পাৰে, আপুনি ৰক্ষা মানে কি তল পেলাই ৰাখে আপোনাক এইবিলাকৰ পৰা। কেঁকোৰাটো যদি দেখা নাই আপোনালোকে চাব, বহুতে চিনি নাপায়। আৰু গাঁৱলীয়া মানুহ, আমি গাঁৱলীয়া মানুহ প্ৰত্যেকজনেই জানে যে কেঁকোৰা খায়, আৰু বহুতে ইগন'ৰ কৰে কেঁকোৰাটো নাখায়। বহুতে যে গাঁতত থাকে, ইমান লেতেৰা বস্তু ক'ত থাকে, লেতেৰা বস্তু আমি নাখাওঁ। গতিকে ইগন'ৰ নকৰিব। যদি আজিৰ পৰা আপুনি যদি সেইবিলাক আছে আপোনাৰ শৰীৰত, তেতিয়া খুব সূক্ষ্মভাৱে আপুনি সেৱন কৰক। সপ্তাহত 1 দিন বা 2 দিন আপুনি কেঁকোৰাটো খাই চাওক। আপোনাৰ যদি এনে হৃদৰোগ অথবা হাৰ্ট এটেকৰ, ধৰি লওক প্ৰেছাৰ ষ্ট্ৰক আপোনাৰ চান্স যদি আছে আপোনাৰ শৰীৰত, এই বস্তুটো আপুনি সেৱন কৰক। যেনেকৈ আমি চকুৰ অসুখ হ'লে আমি কি কৰোঁ, নেপালত যাব লগা হয়, ভাল ভাল ডক্তৰক দেখাব লগা হয়, আমাৰ ভাল ভাল দামী চশমা আমি পিন্ধিব লগা হয়। কিন্তু আমি যদি সেইটো নকৰি, আমি যদি গাঁৱলীয়া হিচাপে আমি শামুক যে পায়, যিটো শামুক, সৰু আৰু ডাঙৰ শামুকটো, এই ডাঙৰ শামুকটো যে আছে, সেইটো যদি আমি সপ্তাহত বা মাহত 1 বাৰ বা 2 বাৰ খাওঁ, আমাৰ চকুৰ যিটো পাৱাৰটো, আমাৰ যিটো দৃষ্টিশক্তি, সেইটো ধুনীয়াকৈ কণ্ট্ৰলত থাকে। কিন্তু আমি নাখাওঁ, আমি ঘিণ কৰোঁ। শামুক কোনোবাই খায়নে? কিন্তু যোনে খায় তেওঁক সুধিব শামুকৰ বেনিফিটটো। না আপুনি নেপাল যাব লাগিব, না আপুনি ভাল ডক্তৰ তাতে আপুনি দেখাব লাগিব। গতিকে সদায় এটা আমি জানিব লাগে যে আমি আচলতে গাঁৱলীয়া বস্তুত কিবা এটা পাম নেকি, যে মই যিটো ভুগি আছোঁ সেই বস্তুটোৰ কিবা এটা চলিউশ্যন আছে নেকি। যদি আপোনাৰ চকুৰ অসুখ হৈ আছে, তেন্তে আজিৰ পৰা আপুনি শামুকটো খোৱা ট্ৰাই কৰক, মাহত 1 বাৰ নহ'লে 2 বাৰ। আৰু যদি আপোনাৰ এই হৃদৰোগ বা ষ্ট্ৰক নাইবা হাৰ্ট এটেকৰ এইবিলাকৰ প্ৰতি আপোনাৰ যদি ভয় আছে, তেনেহ'লে কেঁকোৰাটো আপুনি সপ্তাহত বা মাহত 2 বাৰ 3 বাৰ খোৱাৰ চেষ্টা কৰক। কেঁকোৰাত ভিটামিন পাব, কেলছিয়াম, পটেছিয়াম, ওমেগা 3 আৰু এটা ক্ষীণ প্ৰটিন, যিটো চয়াবিনত যিহেতু ডাঠ প্ৰটিন, খুব প্ৰটিন থাকে। গতিকে কেঁকোৰাত খুব ক্ষীণ প্ৰটিন থাকে, যিয়ে আপোনাক এইবিলাক বেমাৰৰ পৰা আপোনাক ৰক্ষা কৰিব পাৰে। তাৰ উপৰি আপোনাৰ দাঁতৰ যিটো ষ্ট্ৰং, যিটো দাঁতৰ শক্তি, সেইটো বজাই ৰাখে। আৰু যিটো আপোনাৰ দেহাৰ যিটো আপোনাৰ শৰীৰৰ যিটো তাক তাৰমানে মজবুত কৰাত কেঁকোৰাই খুব সহায় কৰে। গতিকে অনুৰোধ কৰিছোঁ প্ৰত্যেককে যে চাওক, আপোনালোকে গুগলত চাৰ্চ কৰিলেও পাব কেঁকোৰাৰ বেনিফিট কি আছে। কেঁকোৰা খালে আপুনি কি বেনিফিট পাব আপোনাৰ হিউমেন বডিত। গতিকে চাওক। আৰু যদি আপোনালোকৰ এনেকুৱাকৈ মোৰ ভিডিঅ'বিলাক যদি আপোনাৰ মেছেজ পায়, মোৰ ভিডিঅ'বিলাকৰ যোগেদি যদি আপোনালোকে খুব এটা ভাল মেছেজ পায়, তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। আৰু আগন্তুক ভিডিঅ'বিলাকত খুব এটা ভাল মেছেজ দিবলৈ মই চেষ্টা কৰিম আপোনালোকক। যে তাৰে কামনাৰে আপোনালোকক দিনটো শুভ হওক। ধন্যবাদ।